নমস্কাৰ অসম ইনফো 2.0 সমূহ দৰ্শকক স্বাগতম জনাই দিবলৈ ওলাইছো সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি আছে 9 জুলাই। এনেকুৱা খবৰসমূহ নিত্য চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে দিবলৈ ওলাইছো এটি বিগ ব্ৰেকিং নিউজ। দেশত নিষিদ্ধ হ'ব পাৰে পেট্ৰল। অহা 5 বছৰৰ ভিতৰত পেট্ৰল নিষিদ্ধ হ'ব পাৰে। কেন্দ্ৰীয় মন্ত্ৰী নীতিশ গাডকাৰীৰ মন্তব্য। প্ৰতি কিলোগ্ৰাম সেউজ হাইড্ৰজেন বিক্ৰী হৈছে 70 টকা। পেট্ৰলৰ পৰিৱৰ্তে দেশত ব্যৱহাৰ হ'ব পাৰে জীৱাশ্ম ইন্ধন। সেউজ হাইড্ৰজেন প্ৰস্তুত কৰি ইন্ধন হিচাপে ব্যৱহাৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইয়াৰ পাছতে দেশত বন্ধ হ'ব পাৰে পেট্ৰল। আগন্তুক 5 বছৰৰ বাবেহে দেশত ব্যৱহাৰ হ'ব পাৰে পেট্ৰল। এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে আন এটি বিগ ব্ৰেকিং নিউজ। অমৰনাথত প্ৰকৃতিৰ ভয়ানক তাণ্ডৱ। ডাবৰ বিস্ফোৰণৰ ফলত বহুজনৰ মৃত্যু। এই পৰ্যন্ত 15 জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। বহুজন এতিয়া সন্ধানহীন। NDRF, SDRF, ITBP বাহিনীয়ে চলাইছে উদ্ধাৰ অভিযান। উঠুৱাই নিলে অমৰনাথৰ বাহৰ পাতি থকা বহু লোকৰ কেম্প। আত্মীয় স্বজন বিচাৰি হাহাকাৰ অমৰনাথত। এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে আন এটি বিগ ব্ৰেকিং নিউজ। গৰু কুৰবানী দিলে যাব লাগিব জেলত। বকৰি ঈদৰ পূৰ্বে কুৰবানীক লৈ কঠোৰ হৈছে কৰ্ণাটক চৰকাৰ। ঈদত গৰু কুৰবানী কৰিলে জেলত যাব লাগিব। গৰু বিক্ৰেতা আৰু ক্ৰেতাসকলক সতৰ্ক কৰি ৰাখিছে কৰ্ণাটক চৰকাৰে। গৰু হত্যা অপৰাধ বুলি গণ্য কৰি এই সতৰ্কবাণী কৰ্ণাটক পশুপালন মন্ত্ৰী প্ৰভু পি শ্ৰাৱণৰ। বকৰি ঈদত গো কুৰবানী নকৰিবলৈ আহ্বান চৰকাৰৰ। এনেদৰে বিভিন্ন খবৰসমূহ নিতৌ চাবৰ বাবে আমাৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।